ওয়েলকাম সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মই স্বাগতম জনাইছোঁ আৰু আজি জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হয় আৰু সেইকাৰণে আজি মানে নামঘৰত অলপ ধামাকা হ'ব গৈ আছে আৰু নামঘৰত আজি কি হ'ব ৰাতি আপোনালোকক সকলোবোৰ দেখাই আছোঁ আৰু আজি জন্মাষ্টমীৰ ভিতৰতে মোৰো জন্মদিন হয় আজি আৰু সেইকাৰণে মই অলপমান নামঘৰত মানে ফল মূল আৰু কল চল এনেকৈ দি থৈ আহোঁ বলক আমাৰ নামঘৰখন আপোনালোকক সকলোকে দেখাই দি আছোঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এয়া হৈছে মধুৰি এই মধুৰিখিনি মই এতিয়া নামঘৰত দি থৈ আহিম কাৰণ তাতে প্ৰসাদ পাতি আছে সেইকাৰণে এইখিনিও দি থৈ আহোঁ মই এয়া হৈছে কল এহাকিও লৈ লৈছোঁ মই এতিয়া যাওঁ নামঘৰলৈ বুলি এতিয়া মই দিবলৈ গৈ আছোঁ এইখিনি যোগাৰ কাৰণ মোৰ জন্মদিনো ইপিনে আপোনালোকক কৈছে নহয় মোৰ জন্মাষ্টমীৰ ভিতৰত জন্ম হোৱাটো কিমান ভাগ্যৰ কথা সেইকাৰণে মই ভাবোঁ মই বহুত ভাগ্যৱান হয় নিজকে ভাবোঁ আৰু সেইকাৰণে আজি অলপমান এইখিনি দি থৈ আহোঁ আৰু সেনেকৈ অলপমান পইচা চইচাও সেনেকৈ দিলোঁ আৰু তাৰপিছত এতিয়া আপোনালোকক দেখাই আছোঁ এয়া হৈছে আমাৰ মন্দিৰটো আমাৰ মন্দিৰ ভাগ মই দেখাই আছোঁ অ' বৰমা মই সোমাব পাৰোঁনে এয়া মই মানে আজি মোৰ জন্মদিন অঁ মোৰ জন্মদিন আৰু সেইকাৰণে ঘৰত মই সেনেকৈ আজি পাৰ্টি চাৰ্টি দিব নোৱাৰোঁ সেইকাৰণে মানে অলপমান এনেকৈ কল আৰু এনে মধুৰি মই মন্দিৰত দিব আহিছোঁ মানে তাতে আপোনালোকে পাতি দিয়ক আৰু সকলো মানে ৰাইজক খুৱাই দিব সেয়াই মই যাতে ঘৰত হ'লেও সকলোকে খুৱাব লাগিব হয়নে সেইকাৰণে এই ফল মূলৰ দ্বাৰাই অলপমান যিখিনি পাৰে সেইখিনি আপোনালোকে দি দিব আৰু মোৰ নামত আপোনালোকে আশীৰ্বাদ দি দিব অলপ মই সেৱা কৰিব আহিম সেইকাৰণে এক্সট্ৰাকৈ কৈছোঁ এক্সট্ৰাকৈ মোৰ নামত আপোনালোকে সকলোৱে অঁ তাৰপিছত মোৰতো জন্মদিন উপলক্ষে আৰু হয়নে নহয় কথা অঁ আজি জন্মাষ্টমী কেনেকুৱা লাগিছে এতিয়া হেৰি ৰাতি কি কৰিব আমি ৰাতি নাম কৃষ্ণ হেৰি ধৰক কৃষ্ণই যে লীলা কৰিছিলে সেই লীলা কৰোঁতে কৃষ্ণইতো আজি পূৰা লীলা কৰিব আজি জন্মই হ'ব তেওঁ জন্ম হোৱাৰ পৰাই কিন্তু বহু লীলা খেলা খেলিছিলে হয়নে জন্ম নোহোৱাৰ দৈৱকীৰ গৰ্ভতে বহু লীলা খেলা খেলিছিল আৰু তেওঁ জন্ম হোৱাৰ মুহূৰ্তলৈকে লীলা খেলা খেলিয়ে আছিলে কংসৰ লগত মামাকৰ লগত হয়নে এতিয়া তেওঁৰ সৈতে কৃষ্ণৰ ভগৱানৰ সৈতে আমি এটা লীলা এটা খেলিব লাগিছিল মানে নাচ চাচ সেইবিলাক সেইখিনি কৰিলে মানে ভগৱান শ্ৰীকৃষ্ণই পূৰা সুখী আৰু মানে আমি এতিয়া ভগৱানক লৈ এতিয়া আমি ঘূৰিম নহয় তুমি তেতিয়া হেৰি কৰিবা আমি নাচিম সেইকাৰণে সেইখিনি কৰিলে মানে ভগৱানে সুখ পাব তাৰ শান্তি পাব যাতে সি মানে সেইখিনি ভাল পাইছিলে যে হয়নে সেইকাৰণে সকলোৱে মিলিজুলি কৰিব লাগে ভগৱানৰ শ্ৰীকৃষ্ণৰ জন্মদিনটো আমি ভালকৈ উদযাপন কৰিব লাগে সেইখিনিয়ে আৰু হয়নে নাই পিছত আৰু আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক স্কিপ নকৰাকৈ সকলোৱে আশীৰ্বাদ কৰিব আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু এটাই কথা আমাৰে জন্মাষ্টমী নহয় সকলো অসমবাসীৰ কাৰণে আজি জন্মাষ্টমীটো পালন কৰিব লাগে আৰু আপোনালোকে কি ক'ম আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে যেন মই এনেকৈ ভিডিঅ'টো আগবঢ়াই নিব পাৰোঁ আৰু আপোনালোকেও চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু একেলগে চাই থাকিব দেই আৰু আমাৰ মন্দিৰটো আপোনালোকক একদম ফুলকৈ দেখাই দিছোঁ কি ধুনীয়াকৈ বনাইছে বিষ্ণু আছে ওপৰত চাব দেই এয়া হৈছে আমাৰ মন্দিৰ ভাগ আপোনালোকে দেখিছেই নহয় এয়া আমাৰ শ্ৰীকৃষ্ণ আছেই ভগৱানে আগতে আছে দেখিছেনে কি ধুনীয়াকৈ মন্দিৰ ভাগ বনাইছে আৰু ৰাতিলৈকে সকলোবোৰ আপোনালোকে দেখা পাব সকলোবোৰ চাই থাকক দেই মই ঘৰলৈ আহি আছোঁ মন্দিৰৰ পৰা ঘৰলৈ আহি আছোঁ আৰু আপোনালোককতো সকলোবোৰ কথা ক'লোৱেই
আজি যিহেতু জন্মাষ্টমী অষ্টমী আৰু আজি খুব ভাল এটা দৃশ্য হ'ব, খুব ভাল এটা পৰিৱেশ আজিৰ দিনটো। তাৰে ভিতৰত মোৰো জন্মদিন আৰু সেইকাৰণে অলপ কি কৰিব লাগিব আজি চাই থাকক। গাইছ এতিয়া কৃষ্ণক আদৰিবলৈ আহিছে, মানে কৃষ্ণক মন্দিৰত থ'বৰ কাৰণে আনিব আহিছে গোপীসকলে। আৰু আপোনালোকক দেখাব চেষ্টা কৰিম কেনেকৈ কৃষ্ণক মানে আদৰি লৈ যায়। মন্দিৰৰ পৰা এতিয়া আহিব গোপীসকলে আৰু কৃষ্ণক আদৰিব আহিব, মানে কৃষ্ণক লৈ যাব মন্দিৰত থ'বৰ কাৰণে। আৰু আপোনালোকক দেখাবলৈ মই সাজু, সেয়া মন্দিৰটো দেখিছেনে, সেয়া মন্দিৰ আছে আৰু সকলো মানুহ আহিছে। আৰু এতিয়া তাৰপিছত এতিয়া কৃষ্ণক আনিবলৈ ক'ৰ পৰা কৃষ্ণক আনিব এতিয়া আপোনালোকক দেখাম। ইয়াত মানে সঁচাকৈ কৃষ্ণৰ জন্ম হ'ব। আৰু দেখিছেনে বতৰ কেনেকুৱা ধুনীয়া হৈ আছে। সঁচাকৈয়ে ইয়াৰ কৃষ্ণ জন্ম হ'ব। মই এনেকৈ কৃষ্ণ সঁচাকৈ জন্ম হোৱা দেখাই নাই বাস্তৱ জীৱনত, আৰু আজি বাস্তৱ জীৱনত প্ৰথমবাৰ কৃষ্ণ জন্ম হোৱা দেখিম। আৰু এইখন গাঁৱত আহি মই বহুত ভাগ্যৱান, কৃষ্ণ যাতে যেন মই দেখা পাম আজি। আৰু সেই জন্ম হোৱা আপোনালোককো দেখাই আছোঁ, আপোনালোকে চাই থাকিব দেই। সেই গাইছ কৃষ্ণ জন্ম হৈছে আৰু দেই। মই ঘৰৰ পৰা জুম কৰি দেখাইছোঁ। কৃষ্ণক আদৰিব আহিছে। পাঠকেনিৰ মন্দিৰতে মানে কৃষ্ণক থোৱা হৈছে, আৰু এই পাঠকেনিহঁতৰ মন্দিৰৰ পৰা কৃষ্ণটো আদৰি লৈ যাব বৰনামঘৰলৈ। আৰু সেইকাৰণে আমাৰ যিহেতু পাঠেকনি বুলি কয়, সেইজনী আমাৰ বৰমাই হয়, তেওঁলোকৰ ঘৰৰ মন্দিৰত থৈছে। আৰু এতিয়া ইয়াৰ পৰা লৈ যাব, আপোনালোকে চাই থাককচোন। কৃষ্ণটো চাব নাকি কৃষ্ণ তাতে আৰু হেৰি কৰি দিব লাগিব, ভাল কৰি দিব লাগিব। কেনেকৈ ভগৱান শ্ৰীকৃষ্ণক আদৰি নি কিমান নিয়ম নীতি কৰি
মন্দিৰ ভাগত থ'বলৈ যায় সকলোখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চাই বহুতেই ইয়াত শিকিব লগা কথা আছে আৰু আপোনালোকে ভিডিঅ'টো চাবচোন সঁচাকৈ কেনেকুৱা ধৰণৰ নীতি নিয়ম কৰিব লাগে কৃষ্ণ জন্মদিনটো আৰু সেইকাৰণে আপোনালোকক সকলোবোৰ মই দেখাবলৈ চেষ্টা কৰি আছোঁ চাই থাকক দেই এনেকৈয়ে মন্দিৰ ভাগত 3বাৰমান কৃষ্ণক ঘূৰাই লৈ এনেকৈ মন্দিৰ ভাগৰ মেইন থাপনা জেগাত তেওঁক ভগৱানক থ'বলৈ গৈছে আৰু এতিয়া আপোনালোকে চাই থাককচোন বাৰু আমি নোৱাৰি মুখটো মই আছো চাওক ঠিকে আছে ছাতিবোৰ দূৰে থ সৰস্বতী পাতিটো দূৰে থ এতিয়া হাত কৃষ্ণটো চালো চাওঁ আমি কৃষ্ণটো বঢ়িয়া যিমান সময় মই কৃষ্ণ প্ৰভু ভালে কুশলে ৰাখিবা এতিয়া থাপনা জেগাত ভগৱান শ্ৰীকৃষ্ণক বহোৱা হ'ল আৰু এতিয়া গোপীসকলে নাম ধৰিব ইয়াতে এতিয়া মই কৃষ্ণক জন্ম হোৱা চাই আহিলোঁ আৰু ঘৰলৈ আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই